নমস্কাৰ ৰেপৰ্টৰ সত্যলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে জানে যে এতিয়া সমগ্ৰ দেশতেই লকডাউন অব্যাহত আছে এই লকডাউনৰ পৰা অন্যান্য ক্ষেত্ৰতো কিন্তু যথেষ্টখিনি লাভ হৈছে আৰু প্ৰথমতে মই এটা সৰু উদাহৰণহে দিব বিচাৰিছোঁ সেই উদাহৰণটো হৈছে আগতে এই লকডাউনৰ আগৰ সময়ছোৱাত যদি আপোনালোকে ৰাতিপুৱা শুই উঠিয়েই এখন বাইক বা এখন গাড়ীৰ মাত যদি শুনিছিল কিন্তু এতিয়া আপোনালোকে যদি মন কৰে ৰাতিপুৱা শুই উঠিয়েই চৰাই চিৰিকটিৰ মাতহে শুনিবলৈ পোৱা যায় এইটো তেতিয়া ৰাতিপুৱা মনটোৱে অত্যন্ত ভাল লাগি যায় আৰু অন্যান্য কিছুমান কথা ক'ব বিচাৰিছোঁ মোৰ সীমিত দৃষ্টিভংগীৰে মই যিমানখিনি বুজি পাইছোঁ বা সীমিত দৃষ্টিভংগীৰে মই যিমানখিনি বস্তু চালি জাৰি চাইছোঁ তাৰ ওপৰতহে মই ক'ব বিচাৰিছোঁ প্ৰথম কথাটোৱেই হ'ল কি যিসকলে নিউজ পেপাৰ পঢ়ে বা যিসকলে টিভিত নিউজ চায় তেখেতসকলে এই কথাটো ভালধৰণে গম পাব বুলি ভাবিছোঁ মই ক'ব বিচাৰিছোঁ যে লকডাউন দিয়াৰ পৰিপ্ৰেক্ষিতত আপোনালোকে যদি আগৰ দিনবোৰ চাই আগৰ দিনবোৰত যিমানবিলাক অপৰাধমূলক কাম সংঘটিত হৈছিল কিন্তু বৰ্তমান লকডাউন দিয়াৰ পাছত অতি কম পৰিমাণেহে সংঘটিত হৈছে আগতে ৰাতিপুৱা পেপাৰখন যদি আপোনালোকে হাতত লয় তেতিয়া আপোনালোকে কি দেখিব 100% নিউজৰ ভিতৰত 70% নিউজেই আপোনাৰ অপৰাধজনিত কামৰ লগত জড়িত কিন্তু এতিয়া এই লকডাউন দিয়াৰ ফলত অপৰাধমূলক কাম কাজবিলাক যথেষ্ট পৰিমাণে হ্ৰাস পাইছে আৰু যথেষ্ট পৰিমাণে ম্লান হৈছে বুলি ক'ব পৰা যায় আগতে আপোনালোকে ৰাতিপুৱা নিউজ পেপাৰখন যেতিয়া হাতত লয় বিভিন্ন ধৰণৰ নিউজবিলাকে মনটো একেবাৰে অশান্ত কৰি তোলে একেবাৰে অস্থিৰ কৰি তোলে যেতিয়া আপোনালোকে নিউজ পেপাৰখন হাতত লৈ দেখিব যে ঘৰৰ ভিতৰত সোমাই দুৰ্বৃত্তই এজনক হত্যা কৰিছে তেতিয়া কেনেকুৱা ধৰণৰ আপোনালোকৰ এটা অনুভৱ হ'ব যদি আপোনালোকে যদি নিউজ পেপাৰখন ৰাতিপুৱা লৈ যদি আপোনালোকে এটা কথা দেখে যে স্বামীৰ সন্মুখতেই 3জন লম্পটে পত্নীক ধৰ্ষণ কৰিছে এনেকুৱা ধৰণৰ নিউজবিলাক যেতিয়া আপোনালোকে ৰাতিপুৱা পাব বা এনেকুৱা ধৰণৰ নিউজবিলাক যেতিয়া টিভিত দেখিব তেতিয়া আপোনালোকৰ মনবিলাক কেনেকুৱা হৈ পৰে কিন্তু এতিয়া আপোনালোকে এটা কথা চাওক যে এই লকডাউনৰ আগৰ সময়ছোৱাৰ লগত যদি এই বৰ্তমানৰ সময়ছোৱা যদি আপোনালোকে মিলাই চায় তেতিয়া আপোনালোকে দেখিব যে বহুত পৰিমাণে অপৰাধমূলক কাম নাইকিয়া হৈছে বুলি ক'ব পৰা যায় এই ক্ষেত্ৰত মই বিভিন্ন ব্যক্তিৰ পৰা মতামত বিচাৰিছিলোঁ আৰু তাৰে মই কেইটামান মতামত আপোনালোকলৈ আগবঢ়াম নমস্কাৰ সাম্প্ৰতিক সময়ৰ এটা মাৰাত্মক ভাইৰাছে গোটেই মানৱ সভ্যতাকেই জোকাৰি গৈছে আৰু এই বিষয়ে দুআষাৰ ক'বলৈ মোৰ অতি মৰমৰ ছাত্ৰ সত্যব্ৰত শইকীয়াই মোক অনুৰোধ কৰিলে আৰু মই এই বিষয়ে দুআষাৰ ক'বলৈ লৈছোঁ এটা মানৱ জাতি সকলো প্ৰাণীৰ ভিতৰতেই শ্ৰেষ্ঠ বুলি কোৱা হয় য'ত তেনেকুৱা এটা জাতিক এটা সামান্য ভাইৰাছে এনেকুৱাকৈ আক্ৰমণ কৰিছে আজি মানুহে ভাষা ধৰ্ম সংস্কৃতি পাহৰি নিজৰ অস্তিত্ব বজাই ৰখাত ব্যস্ত হৈ পৰিছে আৰু আমাৰ ভাৰতৰ স্বনামধন্য প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে যে 21 দিনলৈ গোটেই ভাৰতবৰ্ষতেই তলাবন্ধ কাৰ্যসূচী পালন কৰা হওক দেশৰ বাবে নহয় কোনো জাতিৰ বাবে নহয় কোনো ভাষাৰ বাবে নহয় কোনো ধৰ্মৰ বাবে নহয় ই হৈছে প্ৰত্যেকজন ব্যক্তিৰ অস্তিত্ব ৰক্ষাৰ বাবে তলাবন্ধ কাৰ্যসূচীটো তেওঁ ঘোষণা কৰিলে আৰু লকডাউন কাৰ্যসূচীৰ পৰা বহুত কিছু লাভ হৈছে আৰু লকডাউন কাৰ্যসূচীৰ সময়ত দেখা গ'ল যে গাড়ী মটৰ কমকৈ চলাৰ বাবে হয়তো এতিয়া এয়াৰটো কিছু পৰিমাণে ফ্ৰেছ হৈ আহি আছে বিশুদ্ধ হৈ আছে আৰু এনেকুৱা বিশুদ্ধ বতাহ বায়ু যদি আমি সেৱন কৰোঁ তেতিয়াহ'লে আমাৰ শৰীৰটো ভালদৰে থাকিব আমাৰ হয়তো হাৰ্ট যিটো হাওঁফাওঁ কষ্টটো কম পাব আন এটা কথা হৈছে যে আমাৰ যিবিলাক সামাজিক ব্যাধি বুলি কওঁ আমি যেনে চুৰ ডকাইতি কটাকটি মৰামৰি এইবিলাক হ'ল সামাজিক ব্যাধি এই লকডাউন কাৰ্যসূচীৰ ফলত হয়তো বহুত পৰিমাণে দেখা গ'ল তেনেকুৱাকৈ বাতৰি কাকতত বা দূৰদৰ্শনত তেনেকুৱা বাতৰি কিন্তু ওলোৱা নাই আনকি দুৰ্ঘটনা প্ৰতিদিনেইতো আমি বাতৰি কাকতত প্ৰতিদিনেইতো টিভি চেনেলত দুৰ্ঘটনাৰ কথা আমি শুনিয়ে থাকোঁ আৰু এই দুৰ্ঘটনাবোৰ আজি একেদিন কিন্তু আমি তেনেকুৱাকৈ বাতৰি কাকতত বা দূৰদৰ্শনত শুনিবলৈ পোৱা নাই আৰু ইয়াৰ মানে সুফল হয়তো লকডাউন কাৰ্যসূচীটো আন এটা কথাটো হৈছে কি অকল জগতত মানুহে নহয় মানুহৰ সৈতেতো পশু পক্ষী চৰাই চিৰিকটি জন্তু জানৰ অগণন প্ৰাণী আছে লকডাউনৰ সময়ত অন্ততঃ সেই প্ৰাণীবোৰে মুক্তভাৱে বিচৰণ কৰিব বিচাৰিছে গতিকে দেখা যায় যে লকডাউন কাৰ্যসূচীটোত হয় ইয়াৰ নৰ্থক প্ৰভাৱ থাকিব পাৰে কাৰণ ভাৰতবৰ্ষ ইমান ধনী দেশ নহয় ইয়াত দুখীয়া মানুহ অজস্ৰ আছে তথাপি
আমি লকডাউন কাৰ্যসূচীৰ নৈৰাৰ্থক দিশ পৰ্যালোচনা কৰাৰ এতিয়া সময় নহয়। এতিয়া সময় হ'ল আমাৰ অস্তিত্ব বজাই ৰখাৰ। এতিয়া সময় হ'ল আমি কিদৰে জীয়াই থাকিব পাৰোঁ। এতিয়া সময় হ'ল আমি সেই ভাইৰাছটোৰ পৰা, কৰোণা ভাইৰাছ যিটো ভাইৰাছক লৈ সমগ্ৰ বিশ্ব আজি সমগ্ৰ বিশ্ব কঁপাই দিছে, সেই ভাইৰাছটোৰ পৰা আমি কিদৰে মুক্ত হৈ থাকিব পাৰোঁ, সেইটোৱে আমাৰ প্ৰধান কৰ্তব্য। এইখিনিয়ে কৈ মই মোৰ লকডাউন কাৰ্যসূচী সম্পৰ্কীয় মোৰ ছাত্ৰ সত্যব্ৰত শইকীয়াই অনুৰোধ জনাই দুআষাৰ কৈ দিলোঁ। সত্যব্ৰত, তুমি মোক যিটো প্ৰশ্ন কৰিছা যে লকডাউনৰ পৰা ৰাইজ কি ধৰণে উপকৃত হৈছে, এই সম্পৰ্কে ক'বলৈ গ'লে বহুত আছে। কিন্তু এই লকডাউনৰ পৰা যদিও কিছু পৰিমাণে ৰাইজে অসুবিধা পাইছে, তথাপিও কিন্তু যথেষ্ট পৰিমাণে ৰাইজ উপকৃত হৈছে। আমাৰ সংযম শক্তি বৃদ্ধি পাইছে, অসমীয়া ৰাইজৰ মাজত সংযম বৃদ্ধি পাইছে, ধৈৰ্য বৃদ্ধি পাইছে, আৰু তেখেতসকলে ধৈৰ্য আৰু সংযম সহকাৰে সকলোৱে ঘৰত সোমাই আছে, যাৰ ফলস্বৰূপে আমি কৰোণা ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰাৰ লগতে আনকো আমি সুৰক্ষিত কৰিব পাৰিছোঁ। আৰু ঘৰত থকাৰ কাৰণে আমি বহুত দিনৰ মূৰত এজন ৰাইজে, প্ৰত্যেকজন ব্যক্তিয়ে পৰিয়ালক কিছু হ'লেও সময় দিব পাৰিছে, ঘৰুৱা কাম কাজত ব্যস্ত হৈ পৰিছে। বিশেষভাৱে আমাৰ আৰু কেইটামান উপকৃত হৈছে। আমি কৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাত আমি সক্ষম হৈছোঁ। আমাৰ দেশখন বিভিন্ন উদ্যোগ, কল কাৰখানা, গাড়ী মটৰ বন্ধ হৈ যোৱাৰ কাৰণে আজি প্ৰকৃতিয়ে স্বস্তিৰ নিশ্বাস ল'বলৈ পাইছে, কিয়নো দেশখন পলিউশ্যন ফ্ৰী হৈছে। আজি সুদীৰ্ঘ 21 দিন জোৰা এই ধৰণে যদি যান বাহন, কল কাৰখানা, উদ্যোগ আদি বন্ধ থাকে, তেতিয়া সম্পূৰ্ণৰূপে ভাৰতবৰ্ষৰ লগতে অসমখনো পলিউশ্যন ফ্ৰী হ'ব, প্ৰদূষণৰ পৰা ৰক্ষা পৰিব, চৰাই চিৰিকটি, জীৱ জন্তু, গছ গছনিয়ে স্বস্তিৰ নিশ্বাস ল'ব পাৰিছে। কেৱল এয়াই নহয়, আৰু এটা বিশেষ কথা মন কৰিছোঁ যে আমাৰ অসমত প্ৰতিদিনাই বিভিন্ন ধৰণৰ ৰাস্তা ঘাটে দুৰ্ঘটনাবিলাক হৈ থাকে। আজি অসমখন দুৰ্ঘটনাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব পাৰিছে। লগতে আমি এই লকডাউন কাৰ্যসূচীৰ পৰা মানুহৰ বিভিন্ন বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব, যিহেতু খোৱা বোৱাত সংযম আছে। প্ৰত্যেকটা বস্তুত আমি সংযম সহকাৰে নিজকে সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰিছোঁ। গতিকে মই ভাবোঁ, বা অসমবাসী ৰাইজলৈ মই এইটো এটা আবেদন কৰিব বিচাৰিছোঁ যে আমাৰ অসম চৰকাৰে বা ভাৰত চৰকাৰে যি 21 দিনীয়া লকডাউন কাৰ্যসূচী ঘোষণা কৰিছে, আমি সকলোৱে তাত সঁহাৰি জনাই সম্পূৰ্ণৰূপে যাতে লকডাউন কাৰ্যসূচী আমি পালন কৰিব পাৰোঁ, তাৰ কাৰণে অসমবাসীলৈ মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। তাৰ মাজতে কিছুমান আছে, 2-4জন ওলাই গৈছে, সেই সকলোকো আমি যিমান পাৰোঁ বুজাব লাগিব। পদক্ষেপত মই এটাই অনুৰোধ অসমবাসীলৈ, আপোনালোকে সকলোৱে ঘৰত থাকক, সুৰক্ষিত থাকক আৰু আনকো সুৰক্ষা প্ৰদান কৰক। এইখিনি কৈ মই চমু কথাখিনি ইয়াতে শেষ কৰিছোঁ।